হেল্ল' এভৰিৱান, আমি গৈ আছোঁ এতিয়া পাৰ্বতী পাহাৰলৈ। এইটো আছে আপোনাৰ বকো ছয়গাঁৱৰ ফালে। অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। বৰ্তমান আমি পাৰ্বতী পাহাৰত প্ৰৱেশ কৰিছোঁ। ৰাস্তাটোত মেইন যিখন গেট থাকে, গেটৰ পৰা সোমাই আহিছোঁ। গেটৰ পৰা সোমাই অহাৰ পিছত ইয়াতে এনেকুৱাকৈ ধুনীয়াকৈ ব্লকেৰে ৰাস্তা বনোৱা আছে আৰু চাৰিওফালে আছে আপোনাৰ গছ আৰু চেগুন গছ। যিমানখিনিলৈকে মই দেখা পাইছোঁ, বহুত ধুনীয়া শান্ত পৰিৱেশ, বিৰাটেই ধুনীয়া হয়। আপোনালোকেও আহি চাব। মোৰ মানুহজন, আমি দুজনেই আহিছোঁ আৰু ঠাণ্ডাৰ দিনত আহিছিলোঁ। ভিডিঅ'টো আপলোড কৰোঁতে লেট হ'ল। ওপৰৰ পৰা দেখুৱাবৰ চেষ্টা কৰিছোঁ আপোনালোকক। ভিউটো বহুত ধুনীয়া ভিউ আছে আৰু বহুতেই বেছি শান্ত হয় পৰিৱেশটো। পাৰ্বতী পাহাৰ আপোনাৰ গুৱাহাটীৰ পৰা 1.5 ঘণ্টামানৰ ডিষ্টেঞ্চ হ'ব আৰু এৰিয়াখিনি বকো পৰে, আপোনাৰ বকোত হয়। এই ৰাস্তাটো দেখিছেনে, আধা ভালকৈ বনাই থোৱা আছিলে ব্লক দি কিনে, বাকীখিনি এনেকৈ কেঁচা ৰাস্তা আছে। তো অলপ যদি চৰকাৰে গুৰুত্ব দিয়ে, গোটেই ৰাস্তাটো যদি ভালকৈ বনাই দিয়ে, ভাল হ'ব। মানুহবিলাকে যায় আৰাম পাব। বেছি মানুহতো এতিয়া আজিকালি অহা হৈছেই, আগতেতো আৰু বেয়া আছিল বাৰু। তথাপি অলপ ঠিক কৰিছে আৰু মানুহবিলাকো এতিয়া বাঢ়ি আহিছে। যিমানে গম পাই আছে মন্দিৰটোৰ বিষয়ে, জেগাখিনিৰ বিষয়ে, মানুহবিলাকে আহিছে। এইটো হৈছে মন্দিৰটো, মা পাৰ্বতী মাৰ মন্দিৰ এইটো, আৰু পাহাৰখন পাৰ্বতী পাহাৰ বুলি জনাজাত। এইখিনি মন্দিৰৰ ওপৰৰ পৰা, মানে পাহাৰৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ অলপ ভিউ। আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ। ইয়াৰে লোকেল মানুহৰ মতে ইয়াতে গধূলি 5টা বজাৰ পিছত নালাগে, ইমান ভাল নহয়, জেগাটো ৰিস্কি হয়। চ' গধূলি হোৱাৰ আগে আমি আহি গ'লোঁ তাৰ পৰা। আজিলৈকে আপোনালোকক এইখিনি ভিডিঅ'ই দেখুৱালোঁ। আহি চাব আপোনালোকেও, জেগাটো বহুত ধুনীয়া হয়। মন্দিৰটোও বহুত ধুনীয়া, বহুত পুৰণি মন্দিৰ, মান্যতা থকা মন্দিৰ হয়। চ' ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে আহিছোঁ। বাই বাই, থেংক ইউ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'। এই মানুহজনে মোক এৰি অকলে দৌৰি আহিছে।